এনেকুৱা কি কণী আছে যিটো ল'ৰা ছোৱালী সকলোৱে লগত লৈ ঘূৰি ফুৰে কিন্তু খাব নোৱাৰে। Hello guys, this is my bad new roast video. আপোনালোকৰ পৰা ধামাকা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। বলক তেনেহ'লে যাওঁ বেড নিউ ভিডিঅ'ৰ মাজলৈ। বোৱাৰী হ'লে চেনি যায় তেনি যদি ভালকে নোচোৱা পলালে বুলি পাবা এদিন শুনি। ৰদ বৰষুণ নিদিলে নালাগে ছাতি, যোনে হয় তেওঁৱে ল'ব গাত পাতি। বিয়াৰ পাছত যোনজনী বোৱাৰীয়ে খাই চেনি এইজনীক আমাৰ ফালে কয় মহাবনৰী। বৰষুণ দিলে লং ছাতি, সেই সকলোৱে ক'বলৈ ভয় কৰে, এইবাবে ময়ে কৰিছোঁ গাত পাতি। Check the ladies. Ladies and gentlemen, I am back. ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আগতীয়াকৈ নতুন বছৰৰ হিয়াৰ পৰা সুলভ জনাইছোঁ। হেপী নিউ ইয়েৰ। এজনী ছোৱালীৰ আটাইতকৈ প্ৰিয় খাদ্য কি গম পায়? মোৰ মালটো কিমান টেষ্টি, বিৰাট টেষ্টি। বিৰিয়ানীও পাত্তা নাপায়। থেত চালা, ইমানো মোৰ মালটো ভাল লাগেনে? ভাল লাগে কাৰণেহে খাই থাকো। सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। এনেকুৱা কি কণী আছে যিটো ল'ৰা ছোৱালী সকলোৱে লগত লৈ ঘূৰি ফুৰে কিন্তু খাব নোৱাৰে? যোনে জানে কমেণ্ট কৰি জনোৱা। নাই না, বেলেগৰ খাব পাৰি নোৱাৰি মই নেজানো, কিন্তু মোৰতো ধুনীয়াকৈ খাব পাৰি। খুৱাওঁতে প্ৰথমে টেষ্ট নাপাবা, কিন্তু 3 মিনিটৰ পাছত তুমি এৰিবই নুখুজিবা। কিমান ডাঙৰ তোমাৰ? কিমান ডাঙৰ তোমাৰ মনটো? নাই, আজিলৈকে জুখি চোৱা নাই। এই গছডালেৰো জুখিব চাইছিলোঁ, গছডালৰ বেকা খেলা। ভালকে জুখি চালে 9-10 চেণ্টিমান হৈ যাব। মনটো কেলা। ঐ শুনা, মোক কৈছা নেকি? তোমাকে কৈছো। মইনা কলিতা কোৱা। ময়ো চিংগল, তুমিও যদি চিংগল, দুইটা মিলি মিংগল হৈ যাওঁ। মিংগুল হৈ ক'ত যাবা? জংগলত। হ'ব নেলাগে নাই, কোনো দৰকাৰ নাই। বেলেগে সাৰ দিয়া বন্ধাকবি আমি খাবলৈও নাই। মাহঁতে নিদিলেও ভালকে বুজাম যে মই ভাল ল'ৰাকি, বৰ স্মাৰ্ট ল'ৰাকি। আৰু এটা কথা, আমি দমকলৰে পানী খোৱা মানুহ, আমি মটৰে দিয়া পানী আমৰটোও নাই। মোৰ দৰে এজনী ছোৱালী পাওঁ যদি চাৰ্চ কৰিছা তই ৰিলছ খুলিছা। আৰু মই চাৰ্চ কৰি চালোঁ, ৰিলছ খুলিও চালোঁ, চেহেৰাও পাই গ'লোঁ, কিন্তু মই চাইজতে নাপাই। টাইচেপৰ কথা বাদ দিয়া, এগৰাকী নাৰী হিচাপে অবিচ্ছেদ্য অংগবোৰক সন্মান কৰিবলৈ চেষ্টা কৰা। কাৰণ এগৰাকী প্ৰকৃত নাৰীয়ে শৰীৰৰ অবিচ্ছেদ্য অংগবোৰক যেতিয়াই তেতিয়াই ছ'চিয়েল মিডিয়াত জাপ মাৰি কষ্ট নিদিয়ে। বাইদেউ, আপুনি বোৱাৰী হৈ কেনেকুৱা পাইছে সকলোকে মানে বুজাই কওক আকৌ। আৰম্ভ কৰক। তেতিয়া আছিলো সৰু, ৰচনাৰ বিষয়ে আছিল গৰু। ময়ো। বোৱাৰী হোৱাৰ পাছত ডিঙিৰ পৰা নাটৰে দেখোন চৰু। কোনো ৰকম সময় মিলাই ৰিলছ বনাওঁ আৰু মোৰ ৰিলছবোৰ কেনেকুৱা লাগে বাৰু? একেবাৰে পুতোৱা লাগে, গম পায়নে বাৰু? একো ভাল নালাগে। ইনষ্টাগ্ৰামত হাগিয়ে আছে আৰু কি কৈছিলে? বোৱাৰীৰ পাছত ডিঙিৰ পৰা নাটৰে দেখোন চৰু। আপোনালোকৰ এই কোপা গৰু নে মানুহ? ইমান খায়নে? দিনটো ভাতকে বনাই থাকে। অসমৰ ছোৱালী হয় বে। তই অসমৰে ছোৱালী? रुको जरा सबर करो। তই কেইটা ভাল পাৱ? ভাল পালে ন এটাকে পাম, 10টাৰ লগত লিলিমাই কৰি নুফুৰো কেলা। 10টাৰ লগত লিলিমাই কৰি নুফুৰো? তোমাক চেহেৰা দেখি গম পায়, আছে গৰু নেবাই হাল, তোমাৰ মতা 11টা আছে, তোমাক ভাল পাওঁ বুলি মই নুসুধাই ভাল। ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন ভিডিঅ' আহি আছে। আজিলৈ বাই বাই।